প্ৰচণ্ড গৰম সমগ্ৰ ৰাজ্যত, সেইটো সকলোৱে হয়তো অনুভৱ কৰিছে। এতিয়া না গাঁও না চহৰ বুলি কথা আছে, সকলোতে কেৱল গৰম আৰু গৰম। কিন্তু এই গৰমতো যেন স্তব্ধ হৈ যোৱা নাই এই ঠেলা চালক ৰিক্সা চালকসকলৰ কৰ্মজীৱন। কাৰণ পেটৰ ভোকে কি জানে, এ গৰম নে এ ঠাণ্ডা, তেওঁলোকৰ পেটৰ ভোক লাগিবই। আৰু এই গৰমৰ মাজত আমি উপস্থিত হ'লোঁ এটা খুব ধুনীয়া ঠাইত, য'ত শ্বুটিং কৰিবলৈ আহিছোঁ। আমি বিৰিণা চিৰিয়েলখনৰ, আপোনালোকে বিৰিণাখন চাই আছেনে? যদি চোৱা নাই চাব কিন্তু দেই। আৰু তাৰ আগতে আমি চাই লৈছোঁ মোবাইলে কি কয় এতিয়া গৰম কিমান চলি আছে গুৱাহাটী এই বৈশিষ্ট্য মন্দিৰত। 37 ডিগ্ৰী বৰ্তমান চলি আছে। যদিও 37 ডিগ্ৰী গৰমৰ মাজত আমি আছোঁ, কিন্তু আমাৰ অনুভৱটো তেনেকুৱা হোৱা নাই যিটো আমি চিটিৰ ভিতৰত বা মই গাঁৱৰ ঘৰলৈ এইকেইদিনতে গৈছোঁ তাত অনুভৱ কৰিছিলোঁ। খুব ধুনীয়া এটা পৰিৱেশ, খুব ধুনীয়া লাগি আছে, কাৰণ আমি এতিয়া আছোঁ গছ গছনিৰ মাজত। তথাপিও মই মোৰ যিসকল কলা কৌশলী আছে, বহুত আছে, সকলোৰে ওচৰলৈ যাওঁ এবাৰ, সকলোৰে অনুভৱটো কেনেকুৱা সোধোঁ, সকলোৰে মতামতটো জানো। যিহেতু আমি শ্বুটিঙলৈ আহিছোঁ, অকণমান ধেমালি চলে সকলোকে সোধোঁ। আপোনালোকে পৰিৱেশটো দেখি আছেগৈ, অনুমান কৰিব পাৰিছে কিমান ধুনীয়া। যদিও ৰ'দ যথেষ্ট আছে, কিন্তু এই গছকেইজোপাৰ তলত থকা মজাই বেলেগ। বাৰু প্ৰথম ধৃতিমানৰ ওচৰলৈ যাওঁ, কি কয় শুনো। ধৃতিমান, কেনেকুৱা গৰম? গৰম মানুহ মাৰি দিয়া গৰম। মানে তুমি এতিয়া 37 ডিগ্ৰী আজি গৰম হৈ আছে। 38 feels like 49. ফিল লাইক 49, কিন্তু মোৰ মোবাইলটোত 37 দেখাইছে। 37 আছে। feels like 51 হৈ আছে। ফিলছ লাইক 51। তো তুমি এই পৰিৱেশটোত কেনেকুৱা লাগিছে? এই পৰিৱেশটোতো বহুত ভালেই। বৰ্তমান গছৰ তলত আছোঁ আমি চবে, তো গৰমটো ইমান এটা লগা নাই। এই আমাৰ এমপি মোক ব্লগলৈ নতুনকৈ আহিছে। এমপি মানে আজি মেকআপ আছে বাৰু অকণমান। এমপি কেনেকুৱা লাগিছে? এমপি প্ৰথমতে সোধা গ'লে বহুত ধুনীয়া লাগিছে, মানে তাই ধুনীয়া লাগিছে, তাই গম পাই যে সঁচাই ভাল লাগিছে। এই আমাৰ চৰকাৰ, গভৰ্ণমেণ্ট আছাম গভৰ্ণমেণ্ট। গৰমৰ বিষয়ে সুধি আছে নেকি আপুনি দাদা? আজি মানে গৰম 37, হয়। ফিল লাইক 50 কিমান? 51। মানে অনুভৱটো তোমাৰ কেনেকুৱা? এতিয়া মোবাইলটোৰ অনুভৱ 51, তোমাৰ? এতিয়ালৈকে গৰম লগা নাই কিন্তু। বৰফৰ দেশৰ মানুহটো, তাতে অলপ গৰমৰ অনুভৱটো কম। আমাৰ এমপি আকৌ বৰফতে জন্ম হোৱা। আৰু এইফালে আছে জ্যোতিদা এবাৰ হাই কৈ দিয়ক। এনে এটা ব্লগ বনাই আছোঁ। আচ্ছা হাই জ্যোতিদা, এনে কেনেকুৱা লাগিছে গৰম? মানে মোবাইলে কৈছে 37 আৰু ফিলটো 51, আপোনাৰ ফিলটো কেনেকুৱা? ইয়াত ফিলটো তেনেকুৱা হোৱা নাই, ইয়াত ফিলটো বৰ ভালেই হৈছে, কাৰণ গছ গছনি বহুত আছে। আচল কথা, মানুহে যদি গছ গছনি ৰুবলৈ আৰম্ভ কৰে তেনেহ'লে এই দুৰ্দশা আৰু নহয়। গতিকে প্লিজ আপোনালোকে গছ ৰুৱক। থেংক ইউ। আমি এনেই ধেমালিকৈ বনাই থকা ব্লগটোৰ মাজত খুব ধুনীয়া এটা কথা ক'লে যে আমি আজি ইয়াত আছোঁ, আমি অনুভৱ কৰা নাই যে 51। গতিকে সকলোৱে এই কথাষাৰ মনত ৰাখক যে আমি কিয় এই গৰম অনুভৱ হৈছে, সেইটো মনত ৰাখক। মনত ৰাখি কাম কৰি গ'লে ভাল হ'ব বুলি আমি আশা কৰোঁ। আমি সকলোৱে চেষ্টা কৰিব লাগে আচলতে। বাকী পলটো গৰম কেনেকুৱা? গৰম বহুত, 37 নে 38। তোমাৰ অনুভৱ কেনেকুৱা গৰমৰ? অনুভৱ ভাল লাগিছে আজি। মানে গৰমৰ অনুভৱটো মোবাইলে 51 বুলি কৈছে, তোমাৰ হৃদয়ে কিমান গৈছে? তোমাৰ অন্তৰে বহুত লাগিছে আজি, সেইকাৰণে গছৰ ছাদ শ্বুটিং কৰি আছোঁ আজি। কিন্তু পৰিৱেশটো খুব ধুনীয়া, চবফালে চেগুন গছ আৰু বহুতো আছে কলা কৌশলী, কিন্তু সকলোবোৰ ইয়াত নাই। মই দেখাইছোঁ যিকেইজন আছে তথাপিও। আৰু এইফালে সেই বাইদেৱে ধুনীয়াকৈ হেৰি বনাব। কি বনাব ৰূপম? চাহ স্পেচিয়েল চাহ। আৰু কি লগত বিস্কিট খাম, নৰ্মেল বিস্কিট নহয়, হেৰি আছে বোলে, কেটলি পিঠা। কেটলি পিঠা খাম। যদিও পৰিৱেশটোৱে ডিমাণ্ড কৰে এটা ৰবাব টেঙাৰ, যিহেতু আমাৰ ওচৰত ৰবাব টেঙা নাই, ওচৰতে বনাই থকা বাইদেউজনী একাপ ধুনীয়া চাহ আনি ৰূপমে আমাক দিলে। চাহ খাই পৰিৱেশটোৰ আমেজ লৈছোঁ। আৰু ধেমালি চলেৰে জ্যোতিদাই কিন্তু এটা সঁচাকৈ বহুত ভাল কথা ক'লে যে আমি গাঁৱতো আজিকালি বহুত বেছি গৰম হয়। সেই গৰম অনুভৱ কৰাৰ একমাত্ৰ কাৰণ হৈছে আজিকালি গছ কটা। চৰকাৰে যদিও 1 লাখ গছপুলি ৰোৱাৰ প্ৰচেষ্টা কৰিছিল, কিন্তু মই যিমান দূৰ দেখিছোঁ তেওঁলোকে সফল নহ'ল। গতিকে আমি সকলোৱে নিজে চেষ্টা কৰিব লাগিব। সকলোৱে যদি এটাকৈ গছপুলি ৰুওঁ, তেতিয়াও আমি বহুতখিনি গছপুলি ৰুব পাৰিম। গতিকে সকলোৱে যাতে কথাষাৰ ধ্যান দিয়ে। ধন্যবাদ। পুনৰ লগ পাম এটা নতুন ব্লগ।